গৰম অকণমান হাউতকৈ বাহিৰ পাওঁ দেই ইমান ৰ'দ দিছে অ আজি মোৰ বৰ দিগদাৰ কৰিছে বুজিছানে আজি সে একদম মানে দিগদাৰ কৰিছে হেৰি এই আপোনাৰ বাহিৰলৈ অহা যোৱা কৰা যিহে উৎপাত লাগিছে আজি বাৰু তেল ডিপু পামগৈ নে ওলাকনো মাকো তই বাৰু মোক ঠাট্টা কৰিছোঁ নেকি সেই মই বহুমুক্ত ৰোগী মোৰ এবাৰ লাগিলে ৰ'ব নোৱাৰোঁ মই বুজিছানে তই মানুহজনী হৈ বুজি নাপাওঁ নে কথাটো খেল খেল বলক চব লাজমান গ'ল আৰু মোৰ মোৰ চেণ্ডেলযোৰ বৰ দিগদাৰ কৰিছে বুজিছানে এই চেণ্ডেলযোৰ এখনতে ল এখনতে ল অঁ খেল এতিয়া খেল খেল পামগৈ এতিয়া বেছি ওলাই ভাইটি অঁ তেল আছেনে আছে আছে এই বুজিছনে অঁ একদম দুই তিনিটা বাৰ ঠেলিবলগীয়া হ'ল তেল নাইকিয়া হ'ল বুজিছনে এই ফুল টেংকি ভৰাই দে ফুল টেংকি ভৰাই দে এই ৰচোন হেৰি নহয় এই তেলৰ দাম কিমানো এতিয়া 99 টকা 8 পইচা 99 টকা 8 পইচা অঁ কিমান ভৰাম এই নালাগে নালাগে এটকাও নভৰাবি এটকাও নভৰাবি এই নালাগে আমি তেল নভৰাওঁ আৰু দুই তিনিটা আছে আপুনি কৈছোঁ নহয় কওকচোন কোনবিধ মাছৰ কিমান দাম কোনটো এইটো 300 টকা এইটো আছে 300 টকা পুঠি মাছৰ এইটো 60 টকা পোৱা আপুনি লয়নে বাৰু মই মাছটো অলপমান ভাল আছে জিন্দা মাছ অলপ কমাই ক'বাচোন নাই কমাব নোৱাৰি বুজিছে এই লোকেল মাছ অলপ ইমান দাম হ'ব নোৱাৰে লোকেল মাছ পাব নাইকিয়া সেইটো হয় বাৰু বৰকৈ নিপিটিব মাছ ভাল আছে জিন্দা আছে এই লোকেল মাগুৰ মাছ পায় নেকি পাব 800 টকা 800 টকা 800 টকা হয় ল'বই 800 টকা 800 টকা ল'বই কাৰণ আজিকালি বস্তু দাম দি চহা হৈছে আপুনি ল'লে আপুনি মই ল'বলৈ অলপমান চিন্তাই কৰিছোঁ অলপ লওক কিবা লওক জিন্দা মাছ লওক ভাল তেজা মাছ আছে লওক মই কণ্টেক্ট লওঁচোন চাওঁ সেয়া ভাইটি কওকচোন এই হেৰি মানে ভাইটি সেই তোমালোকৰ এই গাড়ীৰ পৰা এই ওলোৱা পানী আছে নেকি বাৰু পানী কেলৈ ক'লে কিবা এই পানী যে ইয়াৰ পৰা পানী ওলাই মাছৰ পৰা গৈ পানী কিয় এই মাছ কিনিব নোৱাৰোঁ নহয় বুজিছা হয় ইয়াৰ পৰা ওলোৱা সেই পানীখিনিকে টেঙা আঞ্জা বনাই খাম বুলি ভাবোঁ কি কয় পানীহে নিখায় মাছ নাখায় Aquí así dice. ছিঙক পিছে দাহি মুহি নিছিঙিব বজাৰত শাক পাচলি যিহে দাম আমাৰ নিচিনা মানুহবোৰে কচু ঢেকীয়া খাই জীয়াই থাকিব লাগিব আমালৈও থ'ব থাকিব আপোনালোকলৈও থাকিব আমাৰ এই মৰচিপচ মানুহটোৱে মোৰ লাজ মান সকলো শেষ কৰিলে বুজিছেনে কি হ'ল বৰুৱানী হ'বনো কি সেইদিনাখনি মোক 3-4 কিলোমিটাৰ বাট মটৰচাইকেল খেলাইছে এই দোকানত তেলৰ দাম বৃদ্ধি হ'ল সেইকাৰণে এতিয়া তেল নভৰাই
কালি আকৌ কি কৰিছে চাৰিআলিলৈ গৈ মাছৰ বেপাৰীক মাছৰ পানী খুজিছেগৈ মাছ নিকিনে দাম বেছি দেখিছেনে হ'ব হ'ব বৰুৱানী সেই বৰুৱা আগৰ পৰাই তেনেকুৱা সেইবিলাক ধৰি থাকিব নালাগে দত্ত আৰু গগৈ এই আমাৰ মাইকী মানুহবিলাকে সেইবিলাক কথা বুজি নাপায় বুজিছা এই দেশত যি মানে জুই চাই দাম বুজিছেনে এইবিলাকে বুজি নাপায় সেইবিলাক ঘৰত বহি বহি খোৱাহে আৰু নক'ব বুজিছেনে এই তামোলখন খাওক তামোল 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 দিছোঁ বুজিছে ৰঙালাও কেইটামানকে লওঁ সেই দালি দাম বহুত বেছি এনেকুৱা নকয় ডাঙৰ ডাঙৰ ৰঙালাও ভাল পাব বহুত মিঠা ৰঙালাও মিঠা ৰঙালাও ঠিকে আছে ৰঙালাও ভাল লওক 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 এই ৰঙালাওৰ দাম কেনেকুৱা এইটো গোটেই 60 টকা 60 টকা অঁ এই ৰঙালাও এটা দাম 60 টকা আমিও দামতে কিনি আনিছোঁ নহয় দেউতা কথা ক'বলৈ কি হ'ল নলয় নেকি নলওঁ নে কি মানে এই গগৈ এই দত্ত সেই তাহান এতিয়া আমি সেই 60 টকাত গৰু এজনীয়ে পাওঁ ঐ তই সেই ৰঙালাও বিক্ৰী কৰিবলৈ আহিছ নে 60 বিক্ৰী কৰিবলৈ আহিছ হা তই এতিয়াই মোৰ চোতালৰ পৰা আঁতৰ আঁতৰ হ বুলি কৈছোঁ অ বোপাই যাগে যা তই যাগে যা 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 দেখিছেনে দেখিছেনে এই মানুহজনৰ কাণ্ড এই সৰু হোৱা হ'লে মই আইঅ কি হ'ল বৰুৱানী কি হ'ল বিষ সেইদিনা মটৰচাইকেল ঠেলা গোটেই হাতে ভৰিয়ে বিষ নিকিনিব আকৌ সেই ল'ৰাটোক গালি পাৰিব লাগে জানো আপুনি এইবোৰ কি যে হ'ব নহয় এইবিলাক লেঠা মাৰিব লাগে এইবিলাকে কথা একো বুজি নাপায় নহয় এই বুজিছে দত্ত সেই দেখিছেনে এনেকুৱা দাম বুজিছেনে দেশত ইমান জুই চাই দাম মই কিন্তু দত্ত আৰু গগৈ মই কিন্তু কাইলৈ প্ৰতিবাদ কৰিম বুজিছেনে প্ৰতিবাদ কৰিম মই কি ক'ব বুজিছে দেশত জুই চাই দাম হৈছে বস্তু দাম হৈছে আৰু এনেকৈ বহি থাকিলে নহ'ব দাম 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 বাঢ়িলে বুলি ক'লে নহ'ব নহয় হে আমিবোৰে লেঠা মৰিব লাগিব নেকি আমিবোৰ এঠানি হ'ম নেকি এনেকৈ হে মই কিন্তু কাইলৈ প্ৰতিবাদ কৰিম আপোনালোকে আহিব নেকি মোৰ লগত প্ৰতিবাদ কৰিবলৈ মই কাইলৈ নোৱাৰিম নহয় আপুনি একা ময়ো কাইলৈ এফালে যাব লগা আছে আপোনালোকৰ লগত নহ'ব মানে যাবলগীয়া মানে একেবাৰে যাবই লাগিব কাইলৈ নগ'লে নহ'ব আপোনালোকে যলৈ যায় গৈ থাকিব কাইলৈ কিন্তু মই অকলে হ'লেও প্ৰতিবাদ কৰিম কিহৰ ওপৰত প্ৰতিবাদ কৰিবনো এই মূল্য বৃদ্ধিৰ ওপৰত কৰিম মূল্য বৃদ্ধি ৰোধ কৰা